ইহাই ঐ মোৰ বুকুতে কি আছিলে শুনিছেনে শুনিছে ৰিলছ বনাইছে নেকি ৰিলছ কোনে কোনে বনাইছে বাৰু ইয়াত থকা ছোৱালী আমাৰ এজন ডেকা ল'ৰাইও হাত উঠাইছে দেই দাদা নে ভাইটি বা দাদাই হ'ব চাগে ন ৰিলছ বনাইছে ন বঢ়িয়া আৰু কোনে কোনে বনাইছে এখনে হাত উঠিছে যে বহুতে বনাইছে মানে লাজতে উঠোৱা নাই ন হাতবোৰ এনে ধেমালি কৰিছোঁ আপোনালোকৰ আশীৰ্বাদত এই গীতটোত 1 লাখৰ ওপৰত ৰিলছ আছে আৰু খুব বেছি জনপ্ৰিয় ইনষ্টাগ্ৰামত এতিয়া কোনো বহুত ৰিলছ ওলায় বহুত ধন্যবাদ আপোনালোকৰ আশীৰ্বাদৰ বাবে আমি ইমানখিনি কাম কৰিবলৈ সাহস পাওঁ আগলৈও আৰু আশীৰ্বাদ কৰি থাকিব যাতে আমি আৰু ভাল কাম কৰি যাব পাৰোঁ আৰু এতিয়া অকণমান একেলগে সহযোগ কৰিব লাগিব অকণমান আৰু জোৰছে উখল মাখল বাঢ়িছে এহাই ঐ মোৰ মনে ৰিং ৰিং ৰাং ৰাং কৰিছে চকুৰে দীপনে কিনো কৈ গলি বোৱাৰী সঁচাকৈ বুকুতে এখনি লৈ ঐ মৰমৰ এখনি